মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নিজ নাতি পুৰুষোত্তম ঠাকুৰে ৰচনা কৰা গুৰুজনাৰ জন্মস্থান বৰ্ণনাৰ গীত। জয় জয় বটদ্ৰৱা বৈকুণ্ঠ দুতয়, সেই স্থানে নিজ গুৰু ভৈলন্ত উদয়, সেই স্থানে নিজ গুৰু পাতিলন্ত পাদ, ৰাম নাম মহাৰত্ন বেখাইলন্ত সাদ। মধ্যে পদশিলা স্থিত দক্ষিণে নামঘৰ, মধ্যে পদশিলা স্থিত দক্ষিণে নামঘৰ, মণিকূট গৃহ বান্ধি ৰহিলা শংকৰ। টেম্বুৱানী জান পূবে শস্যক মাৰিলা, যোগমায়া শান্তি আনি ধৰক বান্ধিলা। দক্ষিণে যাত্ৰাৰ দৌল গুৰুৱে নিৰ্মিলা, সাতো বৈকুণ্ঠৰ চিহ্ন আঁকিয়া দেখাইলা। পশ্চিমে শিলিখা বৃক্ষ হালিয়া আছয়, তাহাতে আউজি গুৰু পুস্তক লিখয়। উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ, মধ্যৰাত্ৰি নমাইলন্ত শ্ৰীমন্ত শংকৰ। উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ, মধ্যৰাত্ৰি নমাইলন্ত শ্ৰীমন্ত শংকৰ। চাৰিফালে চাৰিহাতী মহাভক্তগণ, শ্ৰদ্ধই প্ৰসংগ কৰে নামৰ কীৰ্তন। সেই থানে নিজ গুৰু কৰিলন্ত বাস, কহয় পুৰুষোত্তম দাসকো দাস। পুৰুষোত্তম